নমস্কাৰ সকলোকে। আজি আমি আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে ব্যাকৰণৰ যে গুৰুত্বপূৰ্ণ বিষয় বিভক্তি আৰু ক্ৰিয়া বিভক্তি সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। এই অধ্যায়ৰ পৰা 2018 বৰ্ষৰ পৰা 2026 বৰ্ষলৈকে প্ৰায় পৰীক্ষাত আহি থকা দেখা গৈছে। গতিকে আগন্তুক পৰীক্ষাৰ বাবেও এই বিষয়টো অধিক গুৰুত্বপূৰ্ণ। বিভক্তি কাক বোলে? শব্দ বা ধাতুৰ লগত যোগ হৈ বাক্যত শব্দৰ সম্পৰ্ক, কাৰ্য বা ক্ৰিয়াৰ কাল, পুৰুষ আৰু ভাৱ প্ৰকাশ কৰা চিহ্ন বা প্ৰত্যয়ক বিভক্তি বোলা হয়। সহজ ভাষাত ক'বলৈ গ'লে কেৱল আমি এটা শব্দ বা ধাতু লিখিলেই সম্পূৰ্ণ বাক্য নহয়। বাক্যটো শুদ্ধ আৰু অৰ্থপূৰ্ণ কৰিবলৈ শব্দ বা ধাতুৰ লগত কিছুমান অংশ যোগ কৰিবলগীয়া হয়। সেই যোগ হোৱা অংশসমূহকে বিভক্তি বোলা হয়। অৰ্থাৎ বিভক্তিয়ে শব্দ বা ধাতুক বাক্যত ব্যৱহাৰযোগ্য কৰি তোলে। উদাহৰণস্বৰূপে, ৰাম কেৱল এটা নাম। ইয়াত আমি নাজানো যে ৰামে কি কৰিছে, কিন্তু যদি আমি কওঁ যে ৰামে কিতাপ পঢ়িছে, ইয়াত ৰাম শব্দৰ লগত এ যোগ হৈছে, যিয়ে বুজাইছে যে ৰামে কাম কৰিছে, অৰ্থাৎ তেওঁ কৰ্তা। সেয়েহে এ হৈছে বিভক্তি। আকৌ খা হৈছে কেৱল এটা ধাতু। ইয়াতো আমি নাজানো যে কোনে খাইছে, কিন্তু যদি আমি কওঁ যে মই খাওঁ, ইয়াত খা ধাতুৰ লগত ও যোগ হৈছে, যিয়ে বুজাইছে যে কামটো বৰ্তমান কালত হৈছে। কামটো যিহেতু মই কৰি আছোঁ, গতিকে ও হৈছে ক্ৰিয়া বিভক্তি। আকৌ যা হৈছে কেৱল ধাতু। যাওঁ য'ত সম্পূৰ্ণ ক্ৰিয়া প্ৰকাশ পাইছে। ইয়াত ও যোগ হোৱাৰ পিছতহে ক্ৰিয়াটো সম্পূৰ্ণ হৈছে, সেয়েহে ও হৈছে বিভক্তি। বিভক্তি কিয় প্ৰয়োজন? বিভক্তি নাথাকিলে শব্দৰ সম্পৰ্ক বুজা নাযায়, কোনে কাম কৰিছে বুজা নাযায়, কেতিয়া কাম হৈছে সেয়াও বুজা নাযায়। অৰ্থাৎ বিভক্তিয়ে বাক্য শুদ্ধ, স্পষ্ট আৰু অৰ্থপূৰ্ণ কৰি তোলে। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে বিভক্তি কাক বোলে? বিভক্তি প্ৰধানতঃ কেই প্ৰকাৰৰ? ক্ৰিয়া বিভক্তি কাক বোলে? গতিকে তোমালোকে সংজ্ঞাৰ লগতে ইয়াৰ উদাহৰণসমূহ বুজি ৰাখিবা। বিভক্তি হৈছে শব্দ বা ধাতুৰ লগত যোগ হোৱা এনে চিহ্ন বা প্ৰত্যয়, যিয়ে বাক্যত শব্দৰ সম্পৰ্ক, ক্ৰিয়াৰ কাল, পুৰুষ আৰু ভাৱ প্ৰকাশ কৰি বাক্যক সম্পূৰ্ণ অৰ্থ প্ৰদান কৰে। এতিয়া প্ৰশ্ন হয় যে অসমীয়া ভাষাত বিভক্তি কেই প্ৰকাৰৰ? অসমীয়া ভাষাত বিভক্তি প্ৰধানত দুই প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। উভয়ৰে কাম একে নহয়, দুয়োটাই বেলেগ বেলেগ কাম কৰে। যি বিভক্তিয়ে শব্দৰ লগত যোগ হৈ বাক্যত শব্দৰ কাৰক বা আন শব্দৰ লগত থকা সম্পৰ্ক প্ৰকাশ কৰি তাকে শব্দ বিভক্তি বোলা হয়। সহজ ভাষাত ক'বলৈ গ'লে নাম শব্দ বা সৰ্বনামৰ লগত যোগ হোৱা বিভক্তি হৈছে শব্দ বিভক্তি। যেনে ৰামে কিতাপ পঢ়িছে, য'ত ৰাম শব্দৰ লগত এ যোগ হৈছে, যিয়ে বুজাইছে যে ৰামেই কাম কৰিছে, অৰ্থাৎ এ হৈছে শব্দ বিভক্তি। উদাহৰণস্বৰূপে ৰামৰ ঘৰ, ইয়াত ৰ যোগ হৈছে, যিয়ে বুজাইছে যে ঘৰটো ৰামৰ, অৰ্থাৎ ৰয়ে ৰামৰ ঘৰটোৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰিছে, সেয়েহে ৰ হৈছে শব্দ বিভক্তি। আকৌ মই স্কুললৈ যাওঁ, ইয়াত স্কুল শব্দৰ লগত লৈ যোগ হৈছে, যে গন্তব্য স্থান বুজাইছে, গতিকে লৈও হৈছে শব্দ বিভক্তি। এতিয়া আহোঁ ক্ৰিয়া বিভক্তিলৈ। যি বিভক্তি ধাতুৰ লগত যোগ হৈ ক্ৰিয়াৰ কাল, পুৰুষ আৰু ভাৱ প্ৰকাশ কৰি সম্পূৰ্ণ ক্ৰিয়াপদ গঠন কৰে, তাকে ক্ৰিয়া বিভক্তি বোলা হয়। উদাহৰণস্বৰূপে খা হৈছে ধাতু। যদি আমি কেৱল খা লিখোঁ তেন্তে নাজানো কোনে খাইছে, কেতিয়া খাইছে, কিন্তু যদি লিখোঁ মই খাওঁ, ইয়াত ও যোগ হৈছে, যে বুজাইছে যে কামটো বৰ্তমান কালত হৈছে। কামটো যিহেতু মই কৰি আছোঁ, গতিকে ও হৈছে ক্ৰিয়া বিভক্তি। আকৌ যা হৈছে ধাতু। যাওঁ শব্দই সম্পূৰ্ণ ক্ৰিয়া প্ৰকাশ পাইছে, য'ত ও যোগ হোৱাৰ ফলত ক্ৰিয়াটো সম্পূৰ্ণ হৈছে। একেদৰে লিখ শব্দৰ লগত একাৰ যোগ হোৱাৰ ফলত ক্ৰিয়াপদ গঠন হৈছে, সেয়েহে এই অংশও হৈছে ক্ৰিয়া বিভক্তি। এতিয়া আহোঁ শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তিৰ মাজৰ পাৰ্থক্যলৈ। শব্দ বিভক্তি শব্দৰ লগত যোগ হয়, আনহাতে ক্ৰিয়া বিভক্তি ধাতুৰ লগত যোগ হয়। শব্দ বিভক্তিয়ে কাৰক বা সম্বন্ধ প্ৰকাশ কৰে, আনহাতে ক্ৰিয়া বিভক্তিয়ে কাল, পুৰুষ আৰু ভাৱ প্ৰকাশ কৰে। সহজ ভাষাত ক'বলৈ গ'লে শব্দৰ লগত যোগ হোৱা বিভক্তি হৈছে শব্দ বিভক্তি, আৰু ধাতুৰ লগত যোগ হৈ ক্ৰিয়াপদ গঠন কৰা বিভক্তি হৈছে ক্ৰিয়া বিভক্তি। শব্দ বিভক্তি নাম শব্দ বা সৰ্বনামত লাগে, আনহাতে ক্ৰিয়া বিভক্তিয়ে ক্ৰিয়াপদ গঠন কৰে। ক্ৰিয়া বিভক্তিৰ মূল কাম হৈছে কাল, পুৰুষ আৰু ভাৱ এই তিনিটা বিষয় প্ৰকাশ কৰা। কাল শব্দই কাম কেতিয়া হৈছে তাক বুজায়। বৰ্তমান কালত মই খাওঁ, অতীতকাল মই খালোঁ, ভৱিষ্যৎকাল মই খাম। পুৰুষ শব্দই কোনে কাম কৰিছে তাক বুজায়। উত্তম পুৰুষ মই খাওঁ, মধ্যম পুৰুষ তুমি খোৱা, তৃতীয় পুৰুষ তেওঁ খায়। ভাৱ শব্দই কামৰ ধৰণ বুজাইছে। ভাৱ তিনি প্ৰকাৰৰ, নিৰ্দেশাত্মক, সম্ভাৱনাত্মক, আদেশাত্মক। ক্ৰিয়া বিভক্তিয়ে এই তিনিটা বিষয় একেলগে প্ৰকাশ কৰে। ক্ৰিয়া বিভক্তিয়ে ক্ৰিয়াৰ কাল, পুৰুষ আৰু ভাৱ প্ৰকাশ কৰি বাক্যক সম্পূৰ্ণ অৰ্থযুক্ত কৰি তোলে। অসমীয়া ভাষাত ক্ৰিয়া বিভক্তি পুৰুষ অনুযায়ী সলনি হয়,
উত্তম পুৰুষ মই খাওঁ মই লিখোঁ। মধ্যম পুৰুষ তুমি খোৱা তুমি লিখা। তৃতীয় পুৰুষ তেওঁ খায় তেওঁ লিখে। মনত ৰাখিবা, পুৰুষ সলনি হ'লে ক্ৰিয়া বিভক্তিও সলনি হয়। সাধাৰণ অৰ্থত ক্ৰিয়া বিভক্তিয়ে পুৰুষ অনুযায়ী সলনি হৈ ক্ৰিয়াৰ সঠিক ৰূপ গঠন কৰে। অসমীয়া ভাষাৰ ক্ৰিয়া বিভক্তি কাল অনুযায়ী সলনি হয়। বৰ্তমান কাল মই খাওঁ তুমি খোৱা তেওঁ খায়। অতীতকাল মই খালোঁ তুমি খালা তেওঁ খালে। ভৱিষ্যতকাল মই খাম তুমি খাবা তেওঁ খাব। কাল সলনি হ'লে ক্ৰিয়া বিভক্তিও সলনি হয়। ক্ৰিয়া বিভক্তিয়ে কাল অনুযায়ী ক্ৰিয়াৰ ৰূপ নিৰ্ধাৰণ কৰে। 2018 চনত প্ৰশ্ন আহিছিল, ক্ৰিয়া বিভক্তি কাক বোলে? পুৰুষ অনুযায়ী উদাহৰণসহ ক্ৰিয়া বিভক্তিৰ প্ৰয়োগ দেখুওৱা। অথবা সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে? অসমীয়া ভাষাৰ এই বিভক্তিৰে প্ৰয়োগ দেখুওৱা। 2020 বৰ্ষত আহিছিল বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ। 2022 বৰ্ষত আহিছিল বিভক্তি কাক বোলে? অসমীয়া ভাষাত বিভক্তি প্ৰধানত কেই প্ৰকাৰৰ? 2024 বৰ্ষত আহিছিল বিভক্তি কাক বোলে? বিভক্তিৰ শ্ৰেণীবিভাজন কৰি দেখুওৱা। 2025 বৰ্ষত আহিছিল ক্ৰিয়া বিভক্তি বুলিলে কি বুজা? নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত ক্ৰিয়া বিভক্তিৰ চিংগি। 2026 বৰ্ষতো আহিছিল ক্ৰিয়া বিভক্তি কাক বোলে? অসমীয়া ভাষাৰ দ্বিতীয় পুৰুষৰ বিভক্তিৰ দুটা ৰূপ কি কি? আগন্তুক 2027 বৰ্ষৰ পৰীক্ষাৰ বাবে সম্ভাৱ্য প্ৰশ্নসমূহ হৈছে, বিভক্তি কাক বোলে? বিভক্তিৰ প্ৰকাৰ লিখা। ক্ৰিয়া বিভক্তি কাক বোলে? উদাহৰণসহ ব্যাখ্যা কৰা। শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তিৰ মাজৰ পাৰ্থক্য দৰ্শোৱা। কাল, পুৰুষ আৰু ভাৱ কি? আজি আমি বিভক্তি আৰু ক্ৰিয়া বিভক্তি সম্পৰ্কে বিশদভাৱে আলোচনা কৰিছোঁ। আপোনালোকে যদি এই অধ্যায়টো ভালদৰে অনুশীলন কৰে তেন্তে ব্যাকৰণ অংশত আপোনালোকৰ স্ক'ৰ নিশ্চিতভাৱে উন্নত হ'ব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। পৰৱৰ্তী ভিডিঅ'ত নতুন বিষয়বস্তুৰ সৈতে পুনৰ লগ পাম।